মই সোমাব পাৰোঁনে? ৰাহুল বহা বহা। থেংক ইউ। তোমাৰ সাংবাদিকতা কেনে চলিছে? সাংবাদিকতা কৰিয়েতো মোৰ মা দেউতাক হেৰুৱালোঁ। মই দুখ প্ৰকাশ কৰিছোঁ ৰাহুল। মোৰ দৰে অফিচাৰে তোমাক একো সহায় কৰিব নোৱাৰিলোঁ। পিছে কওকচোন, সাংবাদিক অজিত হাজৰিকাৰ সৈতে কিবা প্ৰমাণ পাইছে? আমি চেষ্টা কৰি আছোঁ। যদি মই অজিত হাজৰিকাৰ হত্যাকাৰী প্ৰমাণ দিওঁ? কি তুমি প্ৰমাণ দিবা? হত্যাকাৰীৰ সকলো প্ৰমাণ মোৰ কেমেৰাত বন্দী হৈ আছে। কি? অঁ, হেল্ল' য়েছ সুন্দৰপুৰ থানা। য়েছ হয় দি আছোঁ। তোমাৰ ফোন। হেল্ল', কি? শুনক, ছায়াক এৰি দিয়ক। ঠিক আছে, মই আপোনাক কেমেৰাৰ ৰীলটো দি দিম। ছায়াক একো নকৰিব কিন্তু। হেল্ল' 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 হেল্ল'। কি হ'ল? ছায়াক অপহৰণ কৰিছে ৰঞ্জন চৌধুৰীয়ে। কি? অ' তাৰ মানে আচল নায়ক ৰঞ্জন চৌধুৰী। হয়, যদি মই ৰীলটো নিদিওঁ ছায়াক মাৰি পেলাব। তুমি চিন্তা নকৰিবা ৰাহুল, মই তোমাৰ লগত গৈ আছোঁ। ব'লা শৰ্মা ব'লক। ৰ'ব ছাৰ, ৰ'ব, ময়ো আপোনাৰ লগত যাম। ময়ো সত্যৰ হকে যুঁজ কৰিম। ব'লা বলক ছাৰ, বলক। ব'লা কুইক। আবে এইবিলাক কি হৈছে বে? চব গুৰ মাটি হৈ যাব নেকি? কি কৰা যায়, কিবা এটা কাইদা কৰিব লাগিব, নহ'লে চব চেটাপ হৈ যাব, চব গুৰ মাটি হৈ যাব। ডাল মে কুছ কালা হে। Hands up! ৰঞ্জন চৌধুৰী, তোৰ খেল খতম। নিজৰ নিজৰ হাতিয়াৰ পেলাই দে। চাৰিওফালে পুলিচে আগুৰি ৰাখিছে। ঐ একশ্যন! মাখি মাখিৰ দৰে চেহেৰা লৈ মোৰ লগত পাঞ্জা দিবলৈ আহিছ? দাদা, মই ফাইটিং শিকা নাই, এইটো ডাইটিং শিকিছো দাদা। দাদা দাদা, মই শিকা নাই নহয়। হেৰি কৰক, আমি মিউচুৱেল কৰি লওঁ দাদা। মই চাৰেণ্ডাৰ কৰিছোঁ দাদা। নামাৰিব দেই, নামাৰিব আৰু মই যাওঁ দেই, দাদা। মই যাওঁ দেই, ৰাস্তাত দেখিলে কিন্তু মোক নামাৰিব দেই। বাই। গুৰু! এক মিনিট, বেছি হৰবৰ কৰিব নালাগে, সময় বহুত আছে। বেছি হৰবৰ কৰিলে গণ্ডগোল হৈ যাব। মোক বাৰু এতিয়া কেনেকুৱা লাগিছে? ঐ মানুনে এক মিনিট। গুৰু কি গুৰু মোক নাজানে, এসময়ত যে মই মল্লযুদ্ধৰ চেম্পিয়ন আছিলো। বল এতিয়া যাওঁ, লেকচাৰ মাৰিব নালাগে। বলক গুৰু, তোক আজি মই চাফা কৰি পেলালোহেঁতেন। ঐ আহিলি নে?
ৰঞ্জন চৌধুৰী উঠ 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 তোৰ খেল খতম ৰঞ্জন চৌধুৰী